সেকেন্ড দ্বিতীয়বাৰ 133তম যি ডুৰাণ্ড কাপ আছে এইটো কোকৰাঝাৰত হোষ্ট কৰিবলৈ সুযোগ পাইছোঁ আৰু এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেণ্ট আৰু ইয়াৰ কাৰণে মই প্ৰথমতে ইণ্ডিয়ান আৰ্মিক ধন্যবাদ দিওঁ আৰু ইয়াৰ লগতে অসমত বহুত ঠাই আছিলে তথাপিতো কোকৰাঝাৰত এইটো আমাক হোষ্ট কৰিবলৈ সুযোগ দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ খেল মন্ত্ৰী ডাঙৰীয়ানী তেখেতসকলক মই ধন্যবাদ জনাওঁ বড়োলেণ্ডৰ কাৰণে বহুত ডাঙৰ এটা অপৰচুনিটি বড়োলেণ্ডৰ ইউথসকলৰ কাৰণে কাৰণ আমি ডুৰাণ্ড কাপটো সকলোৱে জানো এইটো নেশ্যনেলি খেলা হয় কিন্তু এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা স্পৰ্টছ হয় গেম হয় টুৰ্ণামেণ্ট হয় তো সেইকাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি স্পৰ্টছমেন আছে বিশেষকৈ ফুটবল খেলা য'ত তেখেতসকলে আজি নিজৰ জাগাতে খুব সুন্দৰ এটা খেল দেখিবলৈ পাব এটা এক্সপ'জাৰ পাব আৰু লাহে লাহেকৈ এটা প্লেটফৰ্ম পাব যোৱাবাৰো বড়োলেণ্ড FC খেলিছিলে আৰু এইবাৰো বড়োলেণ্ড FC খেলিব ইয়াত আমাৰ বহুত লোকেল ল'ৰাবিলাকে আছে চ' সেইবিলাকে লাহেকৈ এক্সপ'জাৰ পাব আমাৰ হলিচৰণ নাৰ্জাৰী এতিয়া নেশ্যনেল লেভেলত খেলি আছে তেনেকুৱাই আগতে দুৰ্গা বড়ো খেলিছিলে আৰু বহুত অপৰ্ণা খেলিছে বহুত ল'ৰা ছোৱালী লাহে লাহেকৈ ওলাই আহিছে গতিকে ডুৰাণ্ড কাপটো খুব মানে হাৰ্ডলি খুব ভালকৈ আমি ইয়াতে অৰ্গেনাইজ কৰিবলৈ লৈছোঁ খুব চিনচিয়াৰলি আমি অৰ্গেনাইজ কৰিবলৈ লৈছোঁ মই অনুৰোধ কৰিম আমাৰ সকলো অংশগ্ৰহণ কৰিব আৰু ফাৰ্ষ্টৰ পৰা অন্তলৈকে যিমানখিনি খেল ইয়াত হ'ব প্ৰত্যেকটো খেলাতে আমাৰ ইউথসকলৰ লগতে অঞ্চলৰ ৰাইজে যিহেতু বহুত ফুটবল প্ৰেমী আমাৰ বড়োলেণ্ডত আছে সকলো আহি ইয়াত উপভোগ কৰিব সকলো অংশগ্ৰহণ কৰিব মই সেইটো আশা কৰিছোঁ আৰু সকলো আশীৰ্বাদত লাহে লাহেকৈ কোকৰাঝাৰত আমাৰ স্পৰ্টছৰ যিটো স্কোপ সেইটো বাঢ়ি আছে বিভিন্ন ইভেণ্টছত খেলা লাহে লাহেকৈ বাঢ়ি আছে মাজতে আমি খো কৰিলোঁ ইয়াত বিভিন্ন খেলা বাস্কেটবলৰ পৰা আদি কৰি লাহে লাহেকৈ চব হৈ আছে চ' সেইকাৰণে মই আশা কৰিছোঁ অনাগত দিনত আৰু ভালকৈ কৰিব পাৰিম মই ইণ্ডিয়ান আৰ্মিৰ চিফ অফ দ্য আৰ্মি ষ্টাফ আছিলে তেখেত পাণ্ডেজী মই ধন্যবাদ জনাইছোঁ তেখেতে লাষ্ট ইয়াৰ আমাৰ ইয়াত আহিছিলে আৰু বহুত আমাক এনকাৰেজ কৰিছে আৰু এই বছৰ আমাক ইণ্ডিয়ান আৰ্মিয়ে এটা আগত ৱাৰত ইউজ কৰা এটা কামান পুৰাণী এখন কামাণ্ড আৰু টপ আমাক দিছে আৰু সেইটো আমি কোকৰাঝাৰত খুব ভালকৈ ৰাখিম हमने आप लोग को बहुत धन्यवाद देना चाहता हूं कि आप लोग ने हमें एक टैंक दिया है हमारे सजाने के लिए हमारा पीस सिटी ऑफ पीस में और कोकराझार में और एक तोप भी दिया है इसलिए मैं इंडियन आर्मी को धन्यवाद देता हूं फिर एक बार सबको मैं कोकराझार जो सिटी ऑफ पीस है इसमें स्वागत करता हूं